পুৱাই পুৱাই খাওঁ খাওঁ কৰি ওলোৱা ৰ'দ জাকৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। পুৱাই পুৱাই মূৰ গা ধুই উঠি আজৰি হৈ ল'লোঁ আৰু এইফালে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু এইখিনিতে মোৰ ওচৰত বহি আছে বা বাকী সকলো উঠি গৈছে আৰু তাইক মই হাই বুলি ক'বলৈ শিকাই দিম, তাই ক'ব চাব দেই এয়া। আৰু এতিয়া আমি দুইজনী গৈ আছোঁ। আগতে এতিয়া ব্লগটোত কৈছিলোঁ যে মই শোণিতপুৰ জিলাত আছোঁ আৰু শোণিতপুৰ জিলা তেজপুৰত এনেকৈ যে অকলে আহি কোনোবা দিন ঘূৰি ফুৰিব পাৰিম সেয়া মানে ভবাই নাছিলোঁ। মানে ঘূৰি ফুৰিব পাৰিম বুলিতো ভবা নাছিলোঁ, কোনোবা দিন যেন আহিবলৈ পাম সেইটোও ভবা নাছিলোঁ আচলতে। আৰু এইফালে চাওকচোন পানীত মাছ ধৰাৰ ব্যৱস্থা কৰি থোৱা হৈছে আৰু বহুত দূৰত সেইফালে ঘৰো জিলিকি আছে পানীৰ মাজত। আৰু ফাইনেলি ক'লৈ আহিছোঁ কৈ দিছোঁ, আমি আহিছোঁ গোপীনাথ বৰদলৈ হস্পিটেললৈ, তেজপুৰত অৱস্থিত। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া নহয়নে বাৰু। আচলতে আজি বাৰ ভাগৰ চেকআপ আছিলে আৰু তাইক দেখুৱাবলৈ আহিছিলোঁ, এতিয়ালৈকে হোৱাই নাই, মাথা বিষাই গৈছেগৈ, ভোকো লাগিছে। আৰু আমি আহি পোৱা অলপ পিছতহে আন্ধাৰেই হ'ল। ভিডিঅ'টো দীঘলীয়া নকৰি ইমানতে সামৰি দিছোঁ, বাই বাই।